ঘৰটোৰ তলতে চাওক না এইবিলাক কি গোটেই আপেল গছ চলিৰ আনন্দ চাওক শিলচৰততো একো দেখা নাপায় ইয়াতে অহাৰ পিছত চাহ চ' এয়া আমাৰ সৰু মাইনাৰ মানে অলপমান অক্সিজেন লেভেল কমি গৈছে ইয়াতে অহাৰ পিছত ভইচকুলিৰ মডেল লেটছ গো 1 ৰেডি 1 2 3 ৱাটাৰফল দেখা পোৱা নাই চাচোন চা এইয়া চলিটোক চাচোন চা চা হেল্ল' গাইজ বৰ্তমান আমি অৰুণাচলৰ মাজমজিয়াত আছোঁ আৰু ইয়াৰ পৰা মানে আৰম্ভ কৰিছোঁ আজি ছেকেণ্ড ডে ব্লগ গাইজ চাওক যোৱাকালি আমি এইটো বিল্ডিঙৰ ওপৰত আছিলোঁ বুলি কৈছিলোঁৱে বৰ্তমান মোৰ লগত আছে অমিত দা আৰু ৰিলিফ আমি অলপমান ৰাতিপুৱা একদম সোনকালে উঠি ঘূৰিব ওলাইছোঁ আৰু ঘৰটোৰ তলতে চাওক না এইবিলাক কি গোটেই আপেল গছ ফাইনেলি গাইজ অৰুণাচলত আহি কেনে নদীত মুখ ধুই আছোঁ মানে আমাৰ তাতে টেংকিত পানী নাই না গা ধুব মন যাই আছে কিন্তু নদী ইমান ঠাণ্ডা বাপৰে বাপ আমাৰ তাতে ইমান গৰম আৰু ইয়াতে ইমান ঠাণ্ডা আৰু আচল জেগালৈকে যায়ে পোৱা নাই এতিয়া মানে আমি অলপ খোজকাঢ়ি আহি আছিলোঁ কিন্তু খোজকাঢ়ি আহি থকাৰ পিছত মানে অলপমান দূৰত অহাৰ পিছত দেখা পালোঁ যে এটা বহুত ভাল জেগা আপোনালোকক দেখাইছোঁ চাওক হেংগিং ব্ৰিজ মানে ৰিলিফ আৰু মই এনেই চান্স মাৰি গল্প কৰি আহি আছিলোঁ কি পাম নাজানো यही होता है जल्दी उठने का फायदा তো আমি অলপমান খোজকাঢ়ি আহি পাই গ'লোঁ হেংগিং ব্ৰিজ কিন্তু এতিয়া কায়ো গম নাপায় আমাৰ গ্ৰুপত যাই আহিছে এতিয়া খালি ৰিলিফ আৰু মোৰ মাজত চিক্ৰেট আছে মানে অলপমান ফটো উঠলোঁ ভিডিঅ' বনালোঁ কি মজা লাগছে আৰু আপোনালোকক অলপ দেখাইছোঁ ভালকৈ চলিৰ আনন্দ চাওক শিলচৰততো একো দেখা নাপায় ইয়াতে অহাৰ পিছত চাহ কি ধুনীয়া লাগছে এইপিনেদি আৰু মানে ঘৰ দুৱাৰ আছে নেকি মানুহবিলাক ইফালেদি অহা যোৱা কৰি আছে আৰু চানা পৰিৱেশ চানা কি ধুনীয়া মানে গছৰ পৰিৱেশ আমাৰ ব্ৰেকফাষ্ট হৈ গ'ল 9টা বাজিল এতিয়া আজি চাপলো আৰু মোৰ পূৰা চাৰ্টবিলাক একে দেখা পাই আছে না দেখিছা ট্ৰিপত আহিলে এনেকৈ একে চোলা পিন্ধি আহিব লাগে এইবিলাক আমাৰ কালি ৰাতিৰ মানে যি অৱস্থা হৈছে আজি সেই আমাৰ মুখবিলাক অলপ ভালকৈ দেখা পাব বোধহয় মানুহবিলাক আজি আমাৰ ছেকেণ্ড ডে আৰু আমি এতিয়া চেৰগাঁৱৰ পৰা যাই আছোঁ টাৱাং হোমষ্টেটো মানে বহুত ভাল লাগছে একদম বহুত ভাল লাগছে আৰু দল পূৰা ৰেডি হৈছে চা আমি যোৱাকালি এতিয়া ব্ৰেকফাষ্ট কৰি কিনে ইয়াতে চেক আউট হৈ গ'ল ইয়াৰ পৰা আমি এতিয়া বিদায় ল'ম जो भी हो भैया आपका नाम क्या है बोलो एक बार गोम बम्बू ओके ये आपका ही है मतलब क्या नाम है ये होमस्टे का वेटबेरी ओके हम और एक बार आएगा मतलब इधर नेक्स्ट टाइम बहुत अच्छा लगा ऐसे गुरखार মানুহবিলাক গৈ আছে গুৰখা ততে গলিয়ে নেকি আমাক এৰি নাযাবি ৰে এই আমাৰ জাৰ্নি আৰম্ভ হ'ব গাড়ীত ঘুমি গ'লোঁ পলো ইজ ৰেডি ৰিলিফ উমিত দা অল এভৰিৱান ইজ ৰেডি এতিয়া আমাৰ আৰম্ভ হ'ল জাৰ্নি ছেকেণ্ড ডে টাৱাঙলৈকে কিন্তু টাৱাঙত যোৱাৰ আগে কোন জেগাত আমি ৰখিম কোন জাগাত আমি ঘূৰিম সেয়া আপোনালোকে চাই যাই থাকক ভিডিঅ'ত পলোই বোলে জেগা দেখা পাই পাগল হৈ গৈছে বোলে অলপমান চাওঁ আউটছাইডত দেখাই দিওঁ মই অলপমান আৰু এয়া চাওক এয়া দুখন পাহাৰৰ মাজে আমি এনেকুৱাকৈ গৈ আছোঁ আৰু ইমান ধুনীয়া লাগি আছে মানে যিটো চকুৰে দেখি আছোঁ একদম মানে বহুত বেলেগ লাগিছে মোবাইলত দেখা পায় না নাপায় নাজানো আৰু এই পাহাৰৰ যি দৃশ্য দেখা পাইছোঁ এই দৃশ্য হয়তো চাগে কেতিয়াও পাহৰিব নোৱাৰিম নাই সেই আছে দেখি আছা গাইছ সেয়া জেগাবিলাক সেইবিলাক হৈছে বমডিল্লা অৰুণাচলৰ আৰু আমি বৰ্তমান অলপমান বমডিল্লাৰ ওচৰতে আছোঁ মানে কাষতে আমিতো বমডিল্লাত নোসোমালো আমি এতিয়া ডাইৰেক্ট টাৱাং যাওঁ টাৱাং আৰু এয়া হৈছে বন্ধাকবিৰ খেতি দেখিছা কি ধুনীয়াকৈ খেতি কৰে পৰিভ্ৰমী মানুহজন চাহ গাড়ীখনত ফটো উঠাৰ চখ তাৰ তলত কেতিয়াও নুঠে তাই ওপৰতে উঠিব সি এয়াই হৈছে আমাৰ পৰিভ্ৰমী আশাৰ ৰেঙনি বিচাৰি আমাৰ পৰিভ্ৰমী এয়া আমি পালোঁ বৰ্তমান দিৰাং জং এতিয়া টাৱাং পাবলৈ বোধহয় আৰু 4-5 ঘণ্টামান লাগিবই একচুৱেলি মেইন যিটো দিৰাঙেদি যোৱা ৰাস্তা মানে মেইন টাউনেদি যোৱা ৰাস্তা সেইটো কিবা ব্লক হৈ গৈছে তাৰ কাৰণে আমি বেলেগ চাইডেদি আহিব লগা হ'ল আৰু বেলেগ চাইডেদি আহিলেও কিন্তু বেয়া লগা নাই কাৰণ একদম নদীৰ পাৰে দিৰাং ৰিভাৰৰ পাৰে আৰু এই ব্ৰিজবিলাক চাওক ইমান ধুনীয়া ব্ৰিজ কি মজা লাগি গৈছে ইভেন চ' বৰ্তমান আমি আছোঁ দিৰাং ৰিভাৰৰ ছাইডত মানে জেগাটোৰ নাম কি নাজানো ৰাতিপুৱা সেই যে ব্ৰেকফাষ্ট কৰি কিনে আহিছোঁ তো এতিয়া আমি ইয়াতে কিবা অকণমান খাই লওঁ আৰু এয়া চাওক ইয়াৰ পৰা গুৱাহাটী 381 কিলোমিটাৰ আৰু তেজপুৰ 205 কিলোমিটাৰ অৰুণাচলৰ মেঘ চোৱা আপোনালোকে অৰুণাচলৰ মেঘ অলপ আগতে আছিল চাফা একদম এই আছে ৰাস্তাবিলাক সেইবিলাক ৰাস্তা
সেইয়া ৰাস্তাৰ পৰা তলৰ পৰা উঠি আহিলোঁ আমি ভাবচোন ইমান ওপৰত উঠি আহিলোঁ ঘূৰি অকল কি ক'ম অলপ আগতে খুব ঘুমাইছিলোঁ মানে মই ঘুমাওঁতে বোলে গাড়ীৰ গোটেইবিলাকে ঘুমাই গৈছিল এতিয়া ধীৰাজতে আমাক এৰি কিনে ক'ত গেল এতিয়া কোনো দেখা দেখি নাই সিহঁতক আমি পিছা কৰিব নাপাৰোঁ দূৰৰ পৰা যদি আমি চালোঁ সেইবিলাক মানে পূৰা মেঘ কিন্তু আমি মেঘৰ মাজেৰে গৈ আছোঁ কিন্তু এটা কথা কি ইয়াতে মানে বহুত মানে বৰফ পৰে মানে স্ন'ফল হয় কিন্তু আমি সেই সময়ত আহি পোৱা নাই আৰু গাইজ এটা মানে হঠাতে এটা ঘটনা ঘটি গ'ল কি হ'ল মানে ধীৰাজ হোটেলৰ আগত গ'ল গাড়ী তো ইয়াতে তিনিআলি এটা আছে তো লেফ্ট চাইডেদিও টাৱাং যায় ৰাইট চাইডেদিও টাৱাং যায় তো আমি গাড়ীখন ৰখি গ'লোঁ এতিয়া উপায় নাই তাৰপিছত ফোন নাপায় কৰি এতিয়াহে ফোন পালোঁ আৰু ৱেডাৰটোতো চা পূৰা কুঁৱলী একদম চাৰিওফালে চা কুঁৱলীৰ কাৰণে গাড়ীবিলাক অলপ স্পীডতে যাব নাপাই আছোঁ আমি এতিয়া যাব লাগিব আৰু এইজনী যে ছোৱালী এটা সময়ত নাগালেণ্ডত হিল খোজ কাঢ়িছিল এতিয়া চেলা পাছত আহিছে ইয়াতে অৰুণাচলত আৰু ইয়াৰে পাছটো কিমান ওখ ইয়াতে উল্টাই কেনে পৰি চাওক আপোনালোকে আমি কিমান ওখ ওপৰত আহিছোঁ মানে 13700 মানে আমি 13,000 ফিট ওপৰত আহি পাইছোঁ এতিয়া আৰু যে এই ল'ৰাটো ড্ৰাইভাৰটো চা না লাল নমো আমি নাল পাই চলি না নাল বহুত ভাল পায় আমাক এৰি থৈ আহিছে বে ভাল লাগছে হৈছে চেলা পাছ মানে চেলা লেক আৰু এইয়া যে কিবিলাক যে যাই আছে দেখছে নাই আপোনালোকে এয়া চাওক গাড়ীৰ ওপৰত উঠি আছোঁ গাড়ীৰ ওপৰত আই লাভ চেলা গাড়ী চেলাটো হৈ গৈছে আমাৰ চেলবেলা ঠাণ্ডাতে হৈ গৈছোঁ আমি পেলা আৰু মেঘবিলাক কেনেকৈ আহে আৰু কেনেকৈ যায় আপোনালোকে দেখা পাই আছে না আৰু কিন্তু এটা কথা মই ক'ব খুজি আছোঁ যে এই চেলা লেকত বহুত মানে বৰফ পৰে কিন্তু আমি অহাৰ টাইমটো এতিয়া বৰফ পৰা টাইম নহয় বাট যেতিয়া বৰফ পৰে মানে বহুত বৰফ পৰে চ' এয়া আমাৰ সৰু মাইনাৰ মানে অলপমান অক্সিজেন লেভেল কমি গৈছে ইয়াতে অহাৰ পিছত অলপ মাথাটো বেয়া লাগে আৰু লাহে খোজকাঢ়ি যা স্কুলৰ মডেল লেটছ গো 1 Ready? 1, 2, 3. তো এই ঠাণ্ডাত আহি কিনে যেতিয়া আমি চাহ পাইছোঁ তেতিয়াহে অলপমান গা গিলা ভাল লাগিল ইয়াৰতো বছৰা বহুত অক্সিজেন লেভেল কমি গৈছে ইয়াৰ হাতবিলাক বহুত ঠাণ্ডা লাগিছে তো ইয়াতে হিটাৰ আছে হিটাৰৰ হাতখন অলপমান গৰম কৰি আছে আমি অৰুণাচলত আহি অসমীয়া বিহু গান অমিতা অলপ বিহু নাচি দিয়ে এই আমাৰ বিহু মানে হিৰে আছে না অমিতদাৰ আৰু এইখন যিখন কেণ্টিন আছে এইখন হৈছে এই দাদাজন মানে এইখন SSBৰ একচুৱেলি কেণ্টিন হয় তো এই দাদাজন আমাৰ অসমৰে হয় বঢ়িয়াকৈ ধুনীয়া অসমীয়া কয় তো এইটো SSBৰ কেণ্টিন হয় SSBৰ কেণ্টিনত আমি খালোঁ এই দাদাই আমাক বহুত হেল্প কৰিল খোৱা দিয়াত তো বাই দাদা তো এতিয়া আমি ইয়াৰ পৰা টাৱাংলৈকে যাম এইটো ৱেলকাম টু টাৱাং মানে এইটো ৰাস্তাৰে যাম না অ'কে থেংক ইউ দাদা বাই যি কি নহওক আমি এতিয়া চেলা লেকৰ পৰা টাৱাঙলৈকে গৈ আছোঁ আৰু এইবিলাক যে পাহাৰবিলাক দেখা পাই আছে চেলা লেক আমি য'ৰ পৰা আহিলোঁ এইবিলাক ঠাইত মানে বহুত বৰফ পৰে কিন্তু এতিয়া মানে বৰফ পৰা টাইম নহয় যেতিয়া বৰফ পৰে আকৌ এবাৰ আহিম কি ধুনীয়া ৱাটাৰফল ই মানে একচুৱেলি সৰপিলে দেখা পাই কিনে মানে থাকিব নাপায় জাপ পাই আহিছে চা না ইয়াতে যদি শ্বুটিং কৰিব দিল হয় ৰে মাই গড কিন্তু ইয়াতে আৰ্মি কেম্প আছে চাগে সেইকাৰণে শ্বুটিঙৰ কি নিদিব ইয়াতে চাগে অৰুণাচলত অলপ সোনকালে সূৰ্য ডুবে মোৰ মতে কাৰণ 6টা বাজিলে আমাৰ তাতে 6টা বজালৈকে অলপ পোহৰ থাকে ইয়াতে আন্ধাৰ হ'লে বতৰৰ কাৰণে এনে কিহৰ কাৰণে নাজানো কাৰণ সূৰ্য সোনকালে উঠে যেতিয়া সূৰ্য সোনকালে ডুবিব চাওক ৱাটাৰফল চাওক আৰু এই যে ৱাটাৰফলটো আপোনালোকে দেখা পাই আছে এই ৱাটাৰফলটোৱে গৈ জাং ফল হয় মানে যিটো অৰুণাচলত চবতকৈ ডাঙৰ ৱাটাৰফল আৰু কয়লা মুভিখন য'ত শ্বুটিং হৈছিল আমি এতিয়া বৰ্তমান টাৱাঙত আহি পালোঁ আৰু ৰাতি 9:30মান বাজিল মেইন কথা কি আমি আহি কিনে হোমষ্টে এটা ৰুম পাই গ'লোঁ আৰু আমি চবে বৰ্তমান এতিয়া ৰুমত হুলস্থুল কৰি আছোঁ ইমানখিনি যে এতিয়া ভাত খাই কিনে আপোনালোকক লাষ্ট এটা মেছেজ দিম মানে কেনেকৈ আহিলোঁ অৰুণাচলত টাৱাঙত আহি কিনে ইয়াতে খাই বৈ লৈ এতিয়া আমি অলপমান চবে ৰেষ্ট লৈ আছোঁ আজ আমি ক'ৰ পৰা ওলালোঁ চেৰগাঁও না চেৰগাঁৱৰ পৰা চেলা লেক পাৰ্কে মানে পাছে আৰু নে তাতে ৰখিলোঁ ক'ত আৰু তাতে অলপমান কপলোঁ বাপৰে বাপ যেতিয়া কপছোঁ না জীৱনত সেনেকুৱা কপনি মই আমাৰ অসমত পোৱাই নাই কেতিয়াও আমাৰ তাতে সেনেকুৱা কপাৰ চান্স নায়েই মানে চেৰগাঁৱৰ পৰা 9টা 9:30 ওলাইছোঁ ইয়াতে আহি কিনে আমি 8টা 8:30 মিনিট পালোঁ তো যে কাৰণে লাগি গ'ল মানে চেৰগাঁৱৰ পৰা টাৱাঙলৈকে অহাৰ এতিয়া এটা নতুন এক্সপিৰিয়েঞ্চ হ'ল আমাৰ কালি আপোনালোকক দেখাম আমি টাৱাংখন কালি এক্সপ্ল'ৰ কৰিম তো আজিৰ কাৰণে এই ছেকেণ্ড ডে কি হ'ল আপোনালোকক দেখালোঁ বাই গুড নাইট